মৰ্নিং এভৰিৱান পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আপোনালোকেতো জানেই বিহুটো পালেহি আৰুনো কিমান দিন আছে। আমিও বিহুৰ আয়োজন কৰিছোঁ, পিঠাগুড়ি খুন্দিব লাগিব নহয়। বলকচোন যাওঁ। চাউল তাউল তিওৱা হৈয়ে আছে। এতিয়া ধুনীয়াকৈ পিঠাগুড়ি খুন্দিবলৈ ওচৰৰ মানুহ এঘৰলৈ গৈ আছোঁ, কাৰণ আমাৰতো ঢেঁকী নাই, এইটো ওচৰৰ মানুহ এঘৰলৈ গৈ আছোঁ। সঁচাকৈ এই বিহুৰ সময়ত যে এই ঢেঁকীৰ ঢেংকুলুচ মাতটো শুনিবলৈ কিন্তু মোৰ বৰ ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন মোৰ কমেণ্টত। মা আৰু বৰমা আহি অলৰেডি ঢেঁকী দিয়া কাম ষ্টাৰ্ট কৰিলে, মানে পিঠাগুড়ি খুন্দা কাম ষ্টাৰ্ট কৰিলে। মোৰহে আহি পোৱা দেৰি হ'ল। এয়া মায়ে ধুনীয়াকৈ ঢেঁকী দি আছে তামোল চুবাই চুবাই। এফালে ঢেঁকীৰ মাতটো শুনকচোন। শুনিলেনে বাৰু ঢেঁকীৰ মাতটো? হয় দিয়ক, বিহুৰ সময়ত ঢেঁকীৰ মাতটো প্ৰিয় নহয় আৰুনো কি প্ৰিয় হ'ব কওকচোন। মোৰ কিন্তু বৰ ভাল লাগে ঢেঁকীৰ মাতটো। আৰুনো কিয় ভাল নালাগিব, আমাৰ অসমীয়াৰ এইটোৱেই আদৰ দিয়কচোন, হয়নে নহয়? তো এয়া বৰমাই ধুনীয়াকৈ পিঠাগুড়ি চালিবৰ কাৰণে বহি লৈছে। পিঠাগুড়ি খুন্দি আহিলোঁ, অলৰেডি হৈ গ'ল। তো এতিয়া নাৰিকলো ৰুকি আছে। তো এয়া নাৰিকল ৰুকি আছে। আৰু ইফালে পিঠাগুড়ি ঢাকি থোৱা হৈছে। এয়া পিঠা বনাব লাগিব। পিঠা বনাবলৈ ৰেডি হৈ গৈছে এতিয়া। এফালে নাৰিকলৰ পিঠা অলপে বনাম আৰু এফালে এইখিনি তিল খুন্দিব লাগিব। খুন্দি লওঁ ধুনীয়াকৈ। এতিয়া মই অলপ ভাত বনাই কৰি যাম দেই। চাওক তিল পিঠা বনাই আছোঁ। পিঠা বনাই কমপ্লিট হৈ গ'ল। তিল আৰু নাৰিকলৰ। এয়া আৰু কিবা এটা পিঠা বনাম। পিঠা বনাওঁ ভিডিঅ'টো চালে গম পাই যাব। গাইজ এয়া এতিয়া তেল পিঠা বনাবলৈ কাৰণে ৰেডি কৰা হৈছে এইখিনি। আৰু এইখিনি কিবা কাটা পিঠা নে কিবা এটা বনাব। এতিয়া তেল পিঠাৰ বেটাৰটো গুলি লৈ আছোঁ ধুনীয়াকৈ। গুলি লওঁ আৰু এটা স্পেচিয়েল পিঠা সেইটো গোলাটো দেখাম। এতিয়া ধুনীয়াকৈ তেলপিঠা বনোৱা ষ্টাৰ্ট হৈ গৈছে। দেখিছেনে বাৰু ফুলি ফুলি উঠিছে। আপোনালোকেও এনেকৈ তেলপিঠা বনাইনে জনাবচোন কমেণ্টত। তো এফালে তেলপিঠা বনাই হৈ গ'ল আৰু পাটিচেপ্টা পিঠা বনাবৰ বাবে বেটাৰখিনি ৰেডি কৰা হৈছে। এফালে মায়ে ধুনীয়াকৈ পাটিচেপ্টা পিঠা বনাবলৈ ৰেডি কৰিছে। সিফালে দেউতাক বনোৱা পিঠাটোৰ নাম নাজানে বাবে নাম এটাকে দি দিছে, তাকো নাম দিছে সৃষ্টিশীল পিঠা। তো সেই আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ভাল পালে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। বাই বাই।